ঘৰভাতকেইটা ভাল হয় এটা কথা জাননে নাজানো এই বাল্য বিবাহ যে এক প্ৰকাৰে অপৰাধ নেজানো আইন মতে 21 বছৰ নোহোৱা পৰ্যন্ত এজন ল'ৰাই বিবাহ কৰিব নোৱাৰে আৰু ছোৱালী মানুহে 18 বছৰ নোহোৱা পৰ্যন্ত তেখেতৰ অৱস্থা কি হ'ব পাৰে মই সকলোকে কৈ আছোঁ আইন মতে 21 বছৰ নোহোৱা পৰ্যন্ত এটা ল'ৰাই বিবাহ কৰিব নোৱাৰে আৰু ছোৱালী যদি বিবাহ দিব নোৱাৰে 18 বছৰ নোহোৱা পৰ্যন্ত আৰু এনেধৰণৰ কাৰ্য যদি 18 বছৰ নোহোৱাকৈ বিবাহ দিয়ে বা 21 বছৰ নোহোৱাকৈ যদি ল'ৰাটোৱে বিয়া কৰায় তেতিয়া তেওঁলোকে আইনমতে দণ্ডনীয় কিয় কাৰণে দণ্ডনীয় জানেনে কাৰণ ছোৱালীজনী শাৰীৰিকভাৱে সুস্থ নহ'ব সেইটো সময়ত বাচ্চা যিটো হ'ব বাচ্চাটো সুস্থ নহ'ব দুখীয়া থাকে ভাড়াঘৰ খাব হয় নহয় সেইকাৰণে এই আমাৰ যি বাল্য বিবাহ নাইকিয়া কৰিব কাৰণে আইন প্ৰণয়ন কৰিছে 2006 চনত এইবিলাক আইন চাইন আমি নেমানো মোৰ কথা হ'ল ল'ৰা ভাল পাইছোঁ ছোৱালী বিয়া দিম থাকিব এইজনী ছোৱালীয়ে পঢ়া শুনা কৰি পেলাই ডাঙৰ হৈ কিবা এটা কৰিব বিচাৰে গতিকে আমি তাক উৎসাহিত কৰিব লাগে পঢ়া শুনা কৰাব লাগে তুমি কি নাজানা মোৰ ছোৱালী মোৰ কথাহে যিয়ে নহওক আপোনাৰ ছোৱালী হ'লে আমাৰ সমানে দায়িত্ব তোমালোকৰ দায়িত্ব বাদ দিয়া মোৰ ছোৱালী মই বিয়া দিম মোৰ কথাটো শুনি লওক এতিয়া প্ৰথম কথাটো হৈছে কি এনেধৰণে যে বাল্য বিবাহ হয় যিসকলে বাল্য বিবাহৰ লগত জড়িত হয় তেওঁলোকক সমানে অপৰাধ তাৰমানে ই যদি বাল্য বিবাহ কৰাব যায় আজি 2 বছৰ জেল খাব লাগিব আৰু 1 লাখ টকা জৰিমনা ভৰিব লাগিব আৰু কেতিয়াবা দুইটাই হ'ব পাৰে কি বুলি ক'লা 2 লাখ টকা মানে 2 বছৰ কাৰাদণ্ড মানে জেলত থাকিব লাগিব আৰু 1 লাখ টকা জৰিমনা কেতিয়াবা দুইটাই হ'ব পাৰে আৰু এটা কথা এই বাল্য বিবাহৰ লগত যিসকলে সহায় কৰিব লাগিলে ঘৰৰ মানুহে হওক আঁতৰৰ মানুহে হওক বন্ধুৱে হওক গম পাইছেনে যিসকলে সহায় কৰিব যিসকলে সহযোগ কৰিব তেওঁলোকে একে শাস্তি ভোগ কৰিব লাগিব আপোনাৰ ছোৱালী বিয়া দিয়ক তেনেহ'লে মই ডাঙৰ ভুল কৰি পেলালোঁ নেকি আৰু এটা কথা আপুনি বাপেকি হিচাপে এই ছোৱালীজনীক পঢ়াই শুনাই কি কৰিব লাগিছে ভাল মানুহ কৰিব লাগিছিলে তোমাৰ ডাঙৰ হৈ কি হ'বলৈ মন নাই বাপৰে বাপ দেখিছে কিমান ডাঙৰ সপোন কৰি ৰাখিছে মনত যেতিয়া ডাক্তৰ হ'ব আপোনালোকে চিকিৎসা কৰিব পাৰিবনে নোৱাৰিব এতিয়া আপুনি বিবাহ দিব নে ভালকে পঢ়া শুনা কৰি ডক্তৰ কৰাব ভাল মানুহ কৰাব নে কি কৰিব কওক এতিয়া এই কথাকেইটা আগতে জনা নাছিলোঁ নহয় এই কাৰাগাৰৰ ভাত খাব লাগিব বুলি আকৌ 2 লাখ টকা জৰিমনা হ'ব বুলি নাই নাই মোৰ ছোৱালী মই পঢ়াম দেই একেবাৰে ডাক্তৰ বনাইহে কিন্তু কৰোঁ এতিয়া তুমি কি কৰিবা বাবা তুমি কোৱা আপোনালোকে মোক ক্ষমা কৰি দিব অৱশ্যে মই এইখিনি কথা জনা নাছিলোঁ এইখিনি কথা তোমাৰ মা দেউতাকো কোৱা গ'ল এতিয়া তোমাৰ বিয়া পাতিবৰ উপযুক্ত বয়স হোৱা নাই মোৰ মা দেউতাৰ লগতে মোৰ গাঁৱৰ সকলোকে কওঁ মোৰ বয়সৰ যিমান লগৰ ল'ৰা ছোৱালী আছে সকলোকে কওঁ মুঠতে তোমাৰ বয়স পাৰ হৈ যোৱা নাই ভালকৈ পঢ়া শুনা কৰি ভাল মানুহ হোৱা আৰু আমি ৰাইজকো ক'ব বিচাৰিছোঁ যে চাওক যেতিয়ালৈকে ল'ৰা এটা বয়স 21 বছৰ নহয় ছোৱালীজনী বা 18 বছৰ নহয় তেতিয়ালৈকে কোনো বিবাহ নিদিব কাৰণ শাৰীৰিকভাৱে মানসিকভাৱে কি নহয় পৰিপুষ্ট নহয় গতিকে আপোনালোকে সকলোৱে জানি থওক যে এনেধৰণৰ অপৰাধ যদি সংঘটিত হয় বা হৈ আছে আপোনালোকে জনাওক 10998 আমাৰ যি চাইল্ডলাইন আছে চাইল্ডলাইনতো জনাওক আপোনালোকে ইয়াৰ উপৰিও যে 2 বছৰ কাৰাদণ্ড আৰু 1 লাখ টকা জৰিমনা হ'ব পাৰে বা কেতিয়াবা দুইটা হ'ব পাৰে সেয়াই জনাওক কাৰণ এজনী ছোৱালী আমাৰ দেশৰ ভৱিষ্যত তাই হৈ পেলাই দেশৰ ডাঙৰ মানুহ হ'ব সহায় কৰিব গতিকে আমাৰ এটা প্ৰধানমন্ত্ৰী ডাঙৰেও কৈছে যে বেটি বচাও বেটি পঢ়াও